কলিয়াবৰৰ লক্ষ্যত বিশাল সজাগতা সমদল। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিশেষ খবৰ, কলিয়াবৰক ড্ৰাগছ মুক্ত কৰাৰ উদ্দেশ্যে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বৃহস্পতিবাৰ অৰ্থাৎ আজি অনুষ্ঠিত হৈছে এক ড্ৰাগছ বিৰোধী সজাগতা সমদল। এই সমদল 22 মে 2025 তাৰিখ অৰ্থাৎ আজি জখলাবন্ধা বাছ আস্থানত পুৱা অনুষ্ঠিত হৈছে। ড্ৰাগছৰ ভয়ংকৰ প্ৰভাৱৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা আৰু যুৱ সমাজক সঠিক পথত আগবঢ়োৱা এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল। জয় আই অসম শ্লোগানেৰে বিভূষিত এই সমদলত অংশ লৈছিল স্থানীয় যুৱ সমাজ, ছাত্ৰ-ছাত্ৰীবৃন্দ আৰু সমাজৰ সচেতন নাগৰিকে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সংঘই আশা প্ৰকাশ কৰা মতেই ৰাইজৰ সহযোগত এই সজাগতা সমদল 10খন বজাৰ ঘূৰি ড্ৰাগছ বিৰোধী বাৰ্তা প্ৰসাৰ কৰিলে। আহক আমি সকলোৱে মিলি এই মহৎ উদ্যমৰ দ্বাৰাই কলিয়াবৰক এখন ড্ৰাগছ মুক্ত এলেকা হিচাপে গঢ়ি তোলো। কলিয়াবৰ নিউজ চেনেলটোৰ লগত সংযোগ হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।